তো গাইছ মই এতিয়া মানে ঘৰত যাম আৰু বিলিটো বিলে আমি ঘৰলৈ যাব লাগিব বাৰু গৈ বগাইছে ওপৰলৈ আহিলে সাৰ দিব লাগে অহাকালি সাৰ দিম এইটো মানে অহাকালি সাৰ দিয়াৰ পিছত মানে একদম ৰুখি কাৰোবাৰ নাই বগাই যাবই আৰু একেবাৰে বহুত বেছি মজা ডাঙৰ বাগান একদম মানে কি ক'ম আৰু নতুনকৈ আৰু গুটি দিছোঁ মানে এইবিলাক গাজিছে ধুনীয়াকৈ ইয়াতে এটা তো চাই থাকিব এনেকৈ বন্ধুসকল আশা কৰোঁ আপোনালোকে এনেকুৱা ভিডিঅ' চাই থাকিব তাৰপিছত আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ জিমিক্স চেনেলটো মানে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকক মানে এনেকুৱা অকল ইটো বাগানে নহয় আৰু আমি বেলেগ পাছলৈ কিবা ৰুম বুলি ভাবিছোঁ সেইখিনি ৰুই মানে কেনেকৈ কি কৰে আমিও তেনেকুৱা প্ৰথমবাৰ মানে কৰিছোঁ এইবাৰে মানে ফাৰ্ষ্ট টাইম কৰিছোঁ তো আৰু যিখিনি আমি কাম কৰি আছোঁ সেইবিলাক মানে আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকেও কাম কৰিব খুব সুন্দৰ দেহাটোও ভাল থাকে অলপমান ঘাম জোল ওলাই পেলাই কাম কৰিলে বহুত বেছি মজা লাগে গা ধোৱাৰ পিছত ফ্ৰেছ লাগে তো তেনেকুৱা আপোনালোকেও কাম কৰিব ধুনীয়াকৈ এনেকৈ মানে আমাৰ জাংখন বহুত বেছি ডাঙৰকৈ বনাইছোঁ মানে বাগানখন ডাঙৰে হ'ব মানে অকণমান দূৰৰ পৰা চালে সৰু নিচিনা লাগে কিন্তু ভিতৰত আহিলে গম পাই কিমান ডাঙৰ তো এনেকৈ কষ্ট কৰিছোঁ কষ্টৰ ফল বাৰু পাবলৈ হৈছে আৰু লাহেকৈ আৰু আমি চাগে 2-3 সপ্তাহ পিছত ফল পামেই আৰু তো এনেকৈ মানে কষ্ট কৰিব লাগিব কষ্ট কৰিলে সকলোবোৰ সুবিধা নিজৰ পৰাই কৰি ল'ব পাৰে তো নিজে এক কামত মানে ভালকৈ লাগিব লাগে আৰু তো তেতিয়া আপোনালোকেও মনে বিচৰাৰ দৰে কিছুমান কাম কৰিব পাৰিব ভাল কাম বাগানৰ পিছত আৰু কিছুমানৰ ভাবা চিন্তাটো আৰু বেলেগ থাকে তো সেইবিলাক সফল হ'ব তো বন্ধুসকল চাই থাকিব মোৰ জিমিক্স চেনেল তো আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট সকলোবোৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে মোক কমেণ্ট কৰি জনালে হ'ল কেনেকুৱা ভিডিঅ' লাগে তো এতিয়া মানে বাই দিলোঁ